নহলে পৰিচয় হিয়াৰে চিনাকি জানো কোনো হ'ব পাৰে ল'ৰালিৰ খাতে খাতে উমলি থাকোতে অচিনা পান চৈ লাগিলে সি ঘাটতে মোৰ অজানিতে যৌৱনে ক'লে আজি এই গাই হিয়া দিয়ানিয়া হিয়া দিয়ানিয়া। অ গুণকাই এখন পান বানাচোন। ও তেনু তই কি পান শাক বাং শাক আছে পইচা আনছা? নাই গুণকা বাকী দিবি। নহ'ব বাকী নহ'ব। তই গাঁৱৰ মানুহটাক লৈ সেনেকে কৰা না। সম্পৰ্ক মোৰ লগত, ব্যৱসায়ৰ লগত নহয়। ধন্যবাদ। গুণকা তই এতিয়া কি কলি? তই আজি মোক একদম আৱেগিক কৰি তুলিলি। যা তেনু তোৰ শিলা সেই এটা লেকচাৰতে মাৰি লাভ নাই, যা আৰামছে যা আৰু পাকাতি থাকবি না কতিলি যা। দে কৈছো দে। ফ্ৰীতে চকলেট এটা খাই যা। নাখাওঁ তোৰ চকলেট যাঙৰ পৰা। এই তেনু কিনে ঠাট্টা কৰলৈ বেয়াই পাল নাকি? অ গদা চাহ এটা দিবিচোন। অ গুণু কি কৰা? শংকৰ এনে তেনুৰ লগত অলপ কাজিয়া লাগিলে জকালৈহিয়া। ঐ গদাক চাহ বনাবি দুটা। মই দিছিলো এটা, তই চাহ এটা দিম দে। ঐ গদা চাহ এটা নহয় দুটা দিবি। লগত আপচৰ দিবি। অ শংকৰ দা, অ গুণকা কি কৰা? এনে আছো ইয়াতে, কি কৰিম আৰু। কি টকলো ক'ত যাও? এনে ওলাই পাক ক'ত যাম আৰু। তেনুক পান নিব পঠাইছিলো তই বাকী নেদি না গুণকা। নহয় এই সি একেন ঠাট্টা কৰিছিলে সি বুজিয়ে নাপাল। দে দি পান দুখান। দি আছো ৰ। কি গুণকা তই মোকো ঠাট্টা কৰা না? দে আৰ আমিতো সৰু মানুহ সৰু হৈ থাকি। তোৰ এই লেকচাৰ গিলা কাৰণে তই একদিন মৰি যাবি তেনি।